Hello guys, আপোনালোকে দেখিছে মই ক'ত ৰৈ আছোঁ চাওক। এইফালে চাহ বাগিচা আছে, এইফালেও আছে চাহ বাগিচা, এইফালে পথাৰ আছে আৰু মই মাজতে ৰৈ আছোঁ। এইফালে দেখিছে বোকা মাজেদি পাৰ হৈ আহিছোঁ। অনুমানটো কৰকচোন ক'ত আছে বাৰু। মই কৈ দিছোঁ বাৰু। মই বৰ্তমান আছোঁ টিপামলৈ যোৱা ৰাস্তাত আছোঁ, টিপাম থানলৈ যোৱা ৰাস্তাত আছোঁ। লগত আৰু এজন আহিছে, জিনটো আহিছে। তাৰ বাইকখন পাৰ কৰিব পৰা নগ'ল। মই যেনে তেনে পাৰ কৰিলোঁ। চাওক বোকা কেনেকুৱা লাগিছে চাওক, ভৰিত বোকা, উপায় নাই, এনেকৈ আহিবলগীয়া হ'ল। আৰু বেছি দূৰ নাই, আমি পামগৈ আৰু। আমি বিশেষ এটা কামত আহিছিলোঁ ডিব্ৰুগড়লৈ দুইজনে। আহোঁতে তিনিজন আহিছিলোঁ, কিন্তু এতিয়া যাওঁতে দুজনহে হৈছোঁ। ট্ৰেইনিং এটা মাৰিবলৈ আহিছিলোঁ, ট্ৰেইনিঙৰ পৰীক্ষা এটা দিব আহিছিলোঁ, ফিজিকেল এক্সাম এটা। আৰু ফিজিকেল এক্সাম দিয়ে এতিয়া ঘৰলৈ বুলি যোৱাৰ পথতে আছোঁ। লগতে টিপামখনো চাই থৈ যাওঁ বুলি ভাবিলোঁ। এইটো ওলোৱাহি নাই এতিয়ালৈকে তাৰ বাইকখন এই অলপ দূৰত ৰখাই থৈ আহিব কৈছে। আৰু ইয়াৰ পৰা দুইজনৰ লগতে যাম আৰু। চাই থাকিব কেনেকুৱা লাগে টিপাম। আজি প্ৰথম আহিছোঁ, প্ৰথম এক্সপিৰিয়েঞ্চ একেবাৰে বোকাৰ সৈতে এক্সপিৰিয়েঞ্চ লৈছোঁ। আৰু বেছি সময় নাই, অলপ দূৰ গ'লে পামগৈ বুলি ভাবিছোঁ। ইমান নাজানো, হ'লেও প্ৰথম আহিছোঁ যেতিয়া মানে সুধি আহিছোঁ। এইটো আহিছে 100মান ষ্টেপ পাৰ হৈ ভাগৰ লাগি গ'ল। এতিয়া আৰু যাওঁ লগা নাই, হ'লেও কিমান যাম আৰু গৈ আছে এনেকৈ। মজা লাগিছে। 14 মিনিট দৌৰ মাৰি আৰু এনেকৈ উঠিবলৈ শক্তিকণ নাই আৰু। 14 মিনিট। শাৰী শাৰী চাহ বাগিচা, আৰু কিমান দূৰ? হে আৰু কিমান দূৰ আছে কৈছো? আৰু কিমান দূৰ আছে? আৰু কিমান দূৰ? মন্দিৰ এই চিৰিখন গৈ থাকো। লাভ নহ'ল, গৈ লাভ নহ'ল, হ'লেও যাওঁ, গৈ থাকোঁ, কিমান পাওঁ গৈয়ে থাকোঁ আৰু। সি আকৌ বেয়া মাত খাইহে মাতিছে। তাৰ জোজ দেখিছে নাই? তাৰ আজি নাছিলেতো, তাৰ জোচেই বেলেগ। আৰু মই এনেকৈ লাহে গৈ আছোঁ। ভাগৰ লাগি গৈছে। পিঠিত বেগ এটা লৈ আছোঁ, 5 কেজিমান হ'ব। পানী অকণো নাই দেই, সিনো মন গ'ল। ভৰিত চক বোকা চক, কেনেকুৱা বোকা লাগি আহিছে আৰু। অভিজ্ঞতা ভাল হৈছে। এইটো ক'বা পালেগৈ। শুনামতে 1000টা ষ্টেপ আছে বুলি কৈছে। এতিয়া হিচাপ কৰা নাই কেইটা ষ্টেপ আছে। নিজৰ ভৰিয়ে এটা নিশ্চয় কোনো হিচাপ কৰি থাকিম, মই মুখে পেট কৰি আছোঁ আৰু। চাওঁচোন ভাগৰ লাগিল দেই। আৰু
ডেকা ল'ৰা গাত জোৰ নাইকিয়া হৈ গৈছে। ভাত খাই অহাখিনি হজম হৈ যাব এতিয়া। চাওক কি ধুনীয়া পৰিৱেশ, বহিয়ে লওঁ, নোৱাৰিছোঁ আৰু যাবলৈ। ফাৰ্ম স্বৰ্গদেউ চুকাফাৰ প্ৰথম য'ত জিৰণি লৈছিলে, ৰাজধানী হিচাপে মনা হয় যদিও লিখিত হিচাপে প্ৰথম ৰাজধানী চৰাইদেউকে ধৰা হয়। কিন্তু প্ৰথম আহি ইয়াতে উপস্থিত হৈছিলে আৰু এতিয়া এই টিপামেই পৰ্যটনৰ কেন্দ্ৰলৈ পৰিণত হৈছে। আকৌ আগবাঢ়ি যাওঁ। এটা বৰ ধুনীয়া পৰিৱেশ, চাহ গছৰ মাজে মাজে আমি যাত্ৰা কৰিছোঁ আৰু বেছি দূৰ নাই, দেখিলোঁ মন্দিৰটো দেখিলোঁ। কি বুলি কয়, টিপাম থান। সি পালেগৈ, বহুত দূৰ পালেগৈ। এই ওপৰলৈ এইডোখৰত বেছি অসুবিধা নহয়, ষ্টেপবোৰ সৰু সৰু, বৰ ডাঙৰ ষ্টেপ নহয়। আৰু চাওক ইয়াৰ পৰা কিমান ধুনীয়া পৰিৱেশ। এইখন নৈ এখন ওচৰেদি পাৰ হৈ গৈছে। ভাল লাগিছে। ডিব্ৰুগড়লৈ আহিছোঁ যেতিয়া ওচৰৰ পৰানো কেলৈ এৰি থৈ যাওঁ টিপামখন, সেইটো কাৰণে চাই থৈ যাওঁ বুলি আহিলোঁ। চাওক চৌদিশে পাহাৰ, গছ গছনিৰে ভৰা, ইমান ধুনীয়া এটা পৰিৱেশ। চাওক ইমান ধুনীয়া লাগিছে। ঘৰ দুৱাৰ প্ৰায় দেখিবলৈ নাই, গছ গছনিৰে ভৰা মনোমোহা পৰিৱেশ। আৰু পালোহিয়ে, অলপ দূৰ আছে। মন্দিৰটো আপুনি চূড়া দেখিবলৈ পাইছে, মন্দিৰৰ চূড়া। আৰু এনেকৈ আহি ইয়াত দুজনমান ভিজিটৰ আছে। আমি এনেকৈ পালোহি। ইয়াক লগ পাই গ'লোহি। পাই গ'লোহি। জাষ্ট মিনিট লেটাৰ ৰিষ্ট হিয়াৰ। ভাগৰটো নাই যোৱা বাৰু, হ'লেও ভাল লাগিছে পালোহি যেতিয়া। টিপামখন দেখিলোঁ। পানী আছে? পানী নাই নহয়, পানী অনা নহ'ল। আছে পানী আছে। চাওক এইফালে চাওক, আৰু অলপ দেৰি পিছত ৰ'দ নাইকিয়া হ'ব। আৰু এইফালে চাওক টিপাম থান। সেইটো ৰাস্তা বোলে মালিলৈ যোৱা ৰাস্তা, এইটো ৰাস্তা জয়মলৈ যোৱা ৰাস্তা। আৰু এইফালে আমি যে এইডোখৰ পাৰ হ'লে বুলি ক'লে সেইফালে নামৰূপ সাৰ কাৰখানা ন? অঁ নামৰূপ সাৰ কাৰখানা দেখি আছে এইফালে। গোটেইখন পাহাৰে দেখোন, মজা লাগিছে ভিউটো, দৃষ্টিনন্দন। আৰু এতিয়া ক'ব আমাক কিবা এটা, কেনেকুৱা লাগিছে ক'ব এতিয়া। ভাল লাগিছে ন? বহুত সুন্দৰ পৰিৱেশ, ভাল লাগিছে, বহুত সুন্দৰ পৰিৱেশ। কোনে কৈছিলে কিবা নৈখন ইমান ধুনীয়া পৰিৱেশ? সেইটো মাজুলী সদৃশ দ্বীপ, মাজুলী নহয় অৱশ্যে দেই, মাজুলী সদৃশ দ্বীপ এটা আছে আৰু ইয়াতে। সাগৰ হোৱা হ'লে কি বুলি ক'লে হেঁতেনটো? আইলেণ্ড, নদীৰ কাৰণে নদীদ্বীপ। আৰু এইফালে ধুনীয়া পৰিৱেশ, ভাল লাগিলে।
ইয়াৰ পৰা আমি উভতিম আৰু বেগটো তাত আছে আৰু উভতি গৈ আছোঁ থান দৰ্শন কৰিলোঁ তাৰ উভতি গৈ আছোঁ কাৰেণ্টৰ শব্দ কিমান ভোল্টেজৰ কাৰেণ্ট হয় জানো দে আমাৰ আহিছে 33 ছেকেণ্ড 33,000 হ'ব পাৰে মেবি নে নহয় ইয়াৰ পৰা চাওক কিমান তলত আছে ৰাস্তাটো বেছি ওখ বুলিবলৈ এইডোখৰ বেছি ওখ এইফালে আছে ওখ মানে সেইডোখৰ বেছি ওখ কিন্তু এইডোখৰত মানে হেৰিটো বেছি আছে শ্লপটো বেছি আছে হয় নাই শ্লপটো ইয়াতে বেছি আছে ভাগৰ লাগে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জ্বলি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ কুঁৱলী ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে এই আইথান দেখি থাকে ইয়াৰ পৰা আমি এটা বুঢ়ীডিঙৰ দলঙৰ ওপৰত আছোঁ
আহি পাইছোঁহি আৰু বুঢ়ীদিহিং। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দীঘল নদী বুঢ়ীদিহিং, আৰু ডাঙৰ নদীও হয়। আৰু আমি এয়া দিনটো আগে মই পিছে টায়াৰখনৰ বুলেট যে কাৰণে বেছিকৈ স্পীড যায়, আৰু মোৰখন নোৱাৰে, ইমান টানিব নোৱাৰে। লাহে আহি আছোঁ, থাকি যাওঁ আকৌ ফালে। আৰু তেলো ভৰাব লাগিব অলপ পিছত, ডিপুত তেল ভৰাব লাগিব। সেই আহি আছোঁ আমি, আৰু এনেকৈ ঘৰ পামগৈ আজি 3 দিনৰ মূৰত।